এয়া চাওক কষ্ট কৰিব লাগে বহুত। আমি এটা ঘাঁহ কাটিম ন, আমাৰ এইফালে বিৰিয়ে চিৰা লৈ গৈ আছে। এতিয়া ক'ত কাটিম বাৰু? ইফালে আগত এজন গৈ আছে, ক'ত কাটিব ঐ ঘাঁহ? ভালে, এতিয়া ক'ত কাটিবি ঐ? এয়া কষ্টকৰ জীৱন, ইয়াত চাওক কষ্ট কৰিব লাগিব ন। এতিয়া ক'ত কাটিবি ঐ ঘাঁহ? ইয়াতে আঁকি পাকি কাটিম আৰু। ইমান দূৰ নাযাওঁ, ইয়াতে কাটিম আৰু। গাইছ ফাইনেলি আমি ইয়াতে কাটিম, ইয়াত ধাননিৰ মাজত, আৰু আলিটো আছে ঘাঁহ, ইয়াত কাটিব লাগিব। ইয়াতে বস্তা চস্তা লৈ আহিছে, এতিয়া ভৰাই নিম আৰু ন। ফাইনেলি এতিয়া বান্ধি ল'লোঁ, এতিয়া লৈ যামগৈ আৰু। এতিয়া বস্তাত এনেকৈ বান্ধি ল'লোঁ ধুনীয়াকৈ। এতিয়া এইটোতো এতিয়া দাঙি লৈ যাব লাগিব। এতিয়া ঐ হ'লে নাই তহঁতৰ? এতিয়া লৈ গৈছোঁ আৰু। এয়া চাওক কষ্ট কৰিব লাগে বহুত গধুৰ বস্তাটো। এতিয়া বোকা নাই কাৰণে ভাল আৰু। এই তহঁতৰ হৈছেগৈ নাই? আগত গৈ আছে এজন, দুজন গৈ আছে আগত। বোকা ন, এই বহুত বোকা দেখোন অ। ঐ গৰুটো নাখাবিচোন, ইমান কষ্ট নিছে, বুঢ়িয়াই দিছে। খাই ল, ভালদৰে খাই ল। ধুনীয়াকৈ খাই ল, খাই দিছে, খাই ল ভালদৰে। A few moments later. যিহেতু পথাৰত ঘাঁহ কাটি আহিছোঁ, যেতিয়া খজুৱাইছে অলপ, গাটো ধুব লাগিব এতিয়া। গৰু বেছি নাই, এটাহে, এটাৰ কাৰণে কাটিব লগা হৈছে পথাৰত। এতিয়া যিহেতু এতিয়া মানে কি বোকা পানী পৰা মানে কৈছে কি তেনেকুৱা আহিব লগা হয়। ফিল্টাৰটো বেয়া হৈ আছে, ভাল কৰিবলৈ শিলগুটি লাগিব, এতিয়া বালি লাগিব, ধুব লাগিব, সলাবলগীয়া হৈ আছে। এতিয়া মই মটৰটো অন কৰিম, অন কৰি মানে পানী ফিল্টাৰ কৰি লওঁ। ইফালে পানী ফিল্টাৰ কৰি থোৱা আছে। মটৰৰ চুইচটো অন কৰি ল'ব লাগিব, বেয়া হৈ আছে বোলে, ভাল কৰিব লাগিব। কিটো বেয়া হৈ আছে চাব লাগিব মটৰটো। এতিয়া মই চাব নাজানো, দমকলত পানীও নোলায় বোলে, এতিয়া নোলায় মানে কি দমকলটো বেয়া হৈছে। এতিয়া পুখুৰীৰ পৰা পানী লৈ যাম, পানী লৈ গৈ এতিয়া মানে দমকলটো পানী ঢালিব লাগে, ৱাছাৰটো বেয়া হৈ আছে। এনেকৈ কষ্টটো কৰিব লগা হয়েই, মানে এইকেইদিনটো বহুত কষ্ট হৈছে। এতিয়া ঢালি লওঁ ইয়াতে। দমকলটো বেয়া হৈ আছে, কি বেয়া হৈ আছে চাম। ইয়াত এতিয়া ঢালি লৈছোঁ। এইটো মাৰি চাওঁ। বিশেষকৈ মানে কি মোবাইলটো মানে ভিডিঅ' বনাবলৈ বেয়া, অলপ মানে প্ৰব্লেম হয়। মোবাইলৰ কেমেৰাটো ইমান ভাল নহয়, আৰু ভিডিঅ' এডিট কৰিবতো, ভিডিঅ'টো মানে বনাবলৈতো টানেই, অলপ মানে প্ৰব্লেম হয়। সেইকাৰণে ভাবি আছোঁ মোবাইল এটা ল'ম বুলি, কিন্তু হ'লেও বহুত কষ্টত মানে ভিডিঅ' বনাওঁ, আৰু বনাবলৈ বেয়া মোবাইলটো। বহুত কষ্ট কৰি মানে ভিডিঅ'বোৰ আপলোড কৰি থাকোঁ, তেনেকুৱা হৈছে আৰু। মোবাইল এটা ল'ম বুলি ভাবি আছোঁ, ল'ব পৰা নাই, ল'ব লাগিব বাৰু, ভগৱানে যদি ক'ৰবাত আশীৰ্বাদ দিয়ে। আমাৰ জীৱনটো কেনেকুৱা আৰু, মানে টাইমো নাপাওঁ কেতিয়াও। ৰাতি মানে খোৱা টাইমখনহে আৰু আজৰি সময় আৰু আমাৰ বাবে। ৰাতিপুৱাৰ পৰা আবেলিলৈকে কামেই কৰি থাকিব লগা হয়। মানে আমাৰ মাজত কিয় এনেকুৱা হয়, মানে কিমান কৰিলেও নোযোৱা নিচিনা হৈ পৰে। কাম ওলায়ে থাকে, কৰি থাকোঁ, ওলায়ে থাকে। খোৱা টাইমকণ আৰু অকণমান মানে আৰু আজৰিটো পাওঁ আৰু।